बोला बिस्कुट दी हाथ दी कानी से এই বিস্কুট বনা বনা এইটো আমাৰ কুকুৰ আমি কি ল'ম এতিয়া কি ল'ম কিটকাট কৰি কিটকাট এইয়া কিটকাট এতিয়া আমি সোমাই যাম ইমান ধুনীয়া পৰিৱেশৰ মাজত চাওকচোন ডিসিপ্লিন চক ৰাস্তাৰ কিনাৰে কিনাৰে কিমান ধুনীয়াকৈ গাড়ীসমূহ ৰখাই থৈছে ওৱান সাইড কিমান চাফ চিকুণ আমি সদায় গৌৰৱ কৰোঁ সেইকাৰণে আমাৰ এনআইএলখন ওচৰত থকাৰ বাবে বহুত সুবিধা হয় এই হস্পিটেলখনৰ কাৰণে বিভিন্ন কাৰণত বহুত ৰাইজৰ উপকাৰ হয় কিবা অসুবিধা হ'লে পটককৈ আমি ইয়ালৈ আহি যাব পাৰোঁ আৰু সেইদিনাও মোৰ একেই হৈছিলে যোৱা শনিবাৰে আমাৰ ল'ৰাটোৰ যিহেতু অকণমান দুখ পাইছিলে দুখ পোৱাৰ কাৰণে ইমাৰ্জেঞ্চি দুখ পোৱাৰ বাবে ৰাতি যোৱা শনিবাৰে লৈ আহিছিলোঁ গধূলিৰ পৰত দবা পিঠা বৰষুণৰ মাজত সেইকাৰণে সদায় ধন্যবাদ দিম এনআইএলক এতিয়াও আমি দুদিনৰ পিছত খুলিবলৈ গৈ আছোঁ চক এই আমাৰ কুকুলো বেটা হয়নে কুকুলো আমি এটা খুলিমগৈ হয়নে এইয়া কুঞ্জ কানন দেখিছে বৰ ধুনীয়া পৰিৱেশ ইমান ধুনীয়া চাফ চিকুণ পৰিষ্কাৰ এনেকুৱা এটা ডিচিপ্লিন বজাই ৰাখিছে সঁচাকৈ গৌৰৱ কৰিব লাগে আমি সদায় সেইকাৰণে ধন্যবাদ দিওঁ এনআইএলখন ওচৰত থকাৰ বাবে ইমান এটা সুন্দৰ পাব্লিকৰ বাবে সহায় যিকোনো বিপদৰ পৰা উদ্ধাৰ হোৱা এখন হস্পিটেল হৈছে আমাৰ বিবেকানন্দ হস্পিটেল গতিকে ব'লক আমি সোমাই গৈ আছোঁ আমি আহি আছোঁ না খুলিবলৈ হয়নে এই কালি পৰিলে বেণ্ডেজ কৰাই দিলোঁ আজি এটা খোলাম বাবাই দিদি এই খোলাম বেণ্ডেজটো খোলাই লওঁ বহাচোন দেই ব'লা আমি খুলিম এতিয়া বাবা এতিয়া আমি চাম কিমান দুখ পালা সেইদিনাখন চাবলৈ নাপালোঁ নহয় হা হা ঢুকালে নেকি চাওঁ 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 বাবা আমাৰ কুকুৰটো ভাল হৈ গ'ল দেখোন মোৰ নামটো গৌৰী শংকৰ হয় 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 ভাল হ'ব নহয় ন অঁ ধৰি দিয়া তুমি অঁ অঁ ভাল হ'ব ভাল ধৰি দিয়াচোন অকণমান ফাটিছিলে তথাপিও অকণমান ফাটিলে অঁ ভাল হৈ গ'ল ভাল হৈ গ'ল ভাল হৈ গ'ল ভাল হৈ গ'ল বাবা আকৌ বেণ্ডেজ কৰি দিব নেকি নালাগে বাবা ভাল হৈ গ'ল আমি এতিয়া বান্দৰ চাব পাৰিম নহয় মিলাই দিছোঁ গৌৰী শংকৰ দেৱান শংকৰ ঠিক আছে আহিছোঁ দেই ধন্যবাদ যাওঁ দেই কৈ দিয়া যাওঁ দেই কৈ দিয়া আমাৰ ভাল হৈ গ'ল হয় নাই ফাইনেলি হৈ গ'ল আমাৰ কুকুলো বেটা ঠিক হৈ গ'ল হয় নাই কুকুলো ব'ল আমি এতিয়া যামগৈ থেংক ইউ বুলি কৈ দিয়া বাই বাই কৈ দিয়া আকৌ লগ পাম কৈ দিয়া ফাইনেলি হৈ গ'ল আমাৰ বেণ্ডেজ খোলা এইয়া তাৰ ভাগৰ ড্ৰেছ তাৰ ভাগৰ বেণ্ডেজ খোলা হৈ গ'ল হয় নাই চাওঁ অঁ এইয়া গতিকে ব'লক আশীৰ্বাদ কৰিব সোনকালে ভাল হৈ যাতে তাৰপিছত আকৌ খেলিব লাগিব হয় নাই খেলিবনে বান্দৰ চাবানে এতিয়া ব'লা হৈ গ'ল আমাৰ এতিয়া আমি যাবলৈ লৈছোঁ হয়নে নহয় বোলো এইয়া বাই বাই দি দিয়া বাই বাই দি দিয়া বাই বাই দি দিয়া বাই 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 বাই
ধন্যবাদ দেই দি দিয়া গোটেইকেইটা দি দিয়া সৰহকৈ দি দিয়া অঁ দি দিয়া তোমাৰ তাৰ সদায় দি দিয়া তুমি দি দিয়া সকলো দি দিয়া দলিয়াই দিয়া অঁ ব'লা বাই বাই দি দিয়া হে মামাম দিলানে ব'লা আমাৰ হৈ গ'ল বাই বাই দিছে বান্দৰ মংকি বাই বাই মংকি এই ফাইনেলি হৈ গ'ল আমি গৈ আছোঁ ঘৰলৈ ড্ৰাই ফ্ৰুটছ কৰি দিয়া বিস্কুট লাগিব নে বিস্কুট এইয়া আপোনালোকো আহিব পাৰে ঘৰৰ ওচৰতে যিহেতু এতিয়া লৈ আছোঁ শ্বপিং কৰি আছোঁ তাৰপৰা যামগৈ আৰু হয়নে নে কি কোৱা লৈ লোৱা বজাৰ কৰা হৈ গ'ল খাবা ব'লা বিস্কুটো দি দিয়া হাতত দি দিয়া কান্দিছে এইটো বিস্কুট চিপছ লৈ লোৱা আমি কি ল'ম এতিয়া কি ল'ম কিটকাট কৰি দিয়া কিটকাট এইয়া কিটকাট ল'বা নে কিটকাট কি ল'বা কিটকাট কৰি দিয়া এইটো চকলেট আমি শ্বপিং কৰি আছোঁ কৰি আছোঁ বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ' জয় অসম